PMAY ঘৰ যিটো সাৰ্ভে ইয়াতে বেছি দেৰিকৈ আলোচনা কৰিছে। PMAY যিটো সাৰ্ভে এই সাৰ্ভেত মানে এনেকুৱা বদমাছ মানে এজন মানুহে 3টা 4টা মানে PMAY কিবা কি বুলি কয় জিঅ' টেকিং কৰি লৈছে। এইটোতো মানে এতিয়া আমি নতুনকৈ যিটো আমাৰ দলৰ হৈ বা আমাৰ চৰকাৰৰ হৈ যিটো আমি নতুনকৈ জিঅ' টেক কৰিবলৈ গৈছে বা সাৰ্ভে কৰিবলৈ যোৱা সময়ত আমি দেখিবলৈ পাইছে কোনোবা এজনে 3টা ঘৰ লৈছে, কোনোবা যিটো নোপোৱা মানুহ এইবিলাক মানুহে PMAY ঘৰৰ কিবাটো এলোকেশ্যনটো লৈছে। জানক তো এইটো খুব চিৰিয়াছ, এইবিলাক সব কেঞ্চেল হ'ব আৰু আমাৰ সময়টো অতি কম। 18 তাৰিখৰ ভিতৰত এইবিলাক যিমান আগত প্ৰমোদ বড়োৱে জিঅ' টেক কৰি পেলাই সাৰ্ভে কৰি পেলাই আপলোড কৰিছিল বা আপলোড কৰিবৰ কাৰণে প্ৰপ'জাল দিছিল, সেইটো আমি গোটেই নিয়ম অনুযায়ী যিসকলে পাব লগা অধিকাৰ আছে বা পাব লগা ক্ৰাইটেৰিয়া আছে এই হিচাপত চবেই পাব। কিন্তু নোহোৱা যিবিলাক মানুহে ঘৰে নাপায়, ক্ৰাইটেৰিয়া নিমিলে, এইবিলাক মানুহে যদি এনেকুৱা কৰি লয় এইটোতো বিৰাট ডাঙৰ ভুল হ'ব। তো আমি যিখিনি সাৰ্ভে কৰি আছে এতিয়া বহুত ভুল আছে। ভুল মানে যিবিলাক নোপোৱা মানুহ এইবিলাকে নিজৰ নামত কৰি লৈছে, এইটো সব কেঞ্চেল হ'ব। এতিয়া আৰু আমি আজি 14 তাৰিখ আৰু 4 দিন আছে। এই 4 দিনৰ ভিতৰত বহুত আৰু ওলাব। গতিকে খুব চিৰিয়াছ ডিছকাশ্যনটো হ'ল PMAY। তাৰমানে PMAYটো অতি সোনকালে দিব লাগে। 18 তাৰিখৰ ভিতৰত আগত যিখিনি সিহঁতে সাৰ্ভে কৰিছে এইটো আমি ৰিসাৰ্ভে কৰি পেলাই আমি সাবমিট কৰিব লাগে। যদি ক'ৰবা যদি নতুন কোনোবা পাব লগা মানুহে যদি পোৱা নাই, ইয়াকো আমি জিঅ' টেক কৰি পেলাই আমি দিবৰ কাৰণে ব্যৱস্থা ল'ব। তাৰমানে যিসকলে ক্ৰাইটেৰিয়া মিলিছে কিন্তু ইহঁতক প্ৰমোদ বড়োৱে কৰা নাই, এইটো আমি কৰিম। ইয়াত পাৰ্টিৰ লগত কোনো কথা নাই, কোন BJP, কোন কংগ্ৰেছ, কোন UPPL, কোন BJP, কোন BPF, ইয়াৰ লগত কোনো কথা নাই। যিসকলে পাব কাৰণে অধিকাৰ আছে, ক্ৰাইটেৰিয়া আছে, এইসকলে চবে PMAY ঘৰ পাব। ইহঁতৰ সাৰ্ভেটো হ'ল এইটো BPF, এইটো কংগ্ৰেছ, এইটো BJP পাব নালাগে। UPPL ছাপৰ্টাৰ হিচাপে এজন মানুহে 3টা 4টা এনেকুৱা ঘৰ বনাই লয়, এইটোতো বিৰাট বেআইনী। এইটো কিবা একটা আইনী ব্যৱস্থা হ'ব, চাই ল'ম আমি। কথা চিৰিয়াছ এইবিলাকে, বেছি আৰু নাই।